बाक्सा जिल्ला सालबारि फातेमाबाद साहा बागानाव फिन आरोबाव लेबारफोरनि सोमावसारनाय। पिएफ कमिशनार सरजित दास आरो जौ माफिया राजेश जालाननि मुसुखा सावनानै थाद'नाय गैयै सोमावसारदों साहा बागाननि लेबारफ्रा। जौ माफिया राजेश जालाना फिन आरोबाव फातेमाबाद साहा बागानखौ दखल खालामनो नाजानाय खामानिनि हेंथायै रागा जोंदों साहा बागाननि लेबारफ्रा। फातेमाबाद साहा बागानाव राजेश जालाना हाबनायखौ हेंथा होदों साहा बागाननि लेबारफ्रा। गासै सोमावसारग्राफ्रा फातेमाबादाव साहा बागाननि बांलायाव थाला लागायना होनानै बागाननि डाइरेक्टरनि सायाव बिबान होयो। साहा बागाननि लेबारफोरनि गुबुन गुबुन जेंनाखौ सुस्रांनायनि दाबी दिखांदों सोमावसारग्राफ्रा। আমাৰ ইয়াতে প্ৰতিবাদ কৰিব লগা কিহৰ কাৰণে হৈছে বৰ দুখৰ কথা। সকলোৱে যাতে শুনি আমাৰ দুখ বেদনাটো যাতে নিজৰ মনত প্ৰেৰণা কৰে। আমাৰ এই ফাতেমাবাদত কেনেকৈ যে হৈ আছে এইটো সবেই জানে, তথাপিও মই ৰিকুৱেষ্ট কৰি কৈ আছোঁ সকলৰ আগত। এক নম্বৰত মই ক'ব যাওঁ আমাৰ সঞ্জয় কিষাণ লেবাৰ মিনিষ্টাৰ, তেওঁক মই অনুগ্ৰহ কৰি কৈছোঁ, মই হাত জোৰ কৰি কৈ আছোঁ। তেওঁক আমি আগতেও লগ পাইও কৈছোঁ যে আমাৰ বাগিচাত এনেকুৱা দুৰ্ঘটনা ঘটি আছে, দুনিয়াৰ ইয়াতে ঘটিৰাম বাতিৰাম লুটি খাই আছে, কিন্তু আমাৰ গৰীবৰ কাৰণে কোনো নাই। যিবিলাক মাত মাতে সেইবিলাকক সি কি কৰে কি নকৰে, তাক ভাল ভাল কাম দি দিয়ে, কিবা কৰে, সেই মানুহবিলাকক দেখা পাওঁ তাৰ এতিয়া লেংটি ধৰা হৈ আছে। গতিকে এই ৰাজেশ জালানক আমি এইটো বাগিচাত নিবিচাৰোঁ। আগতেও কৈছোঁ, এতিয়া কৈ আছোঁ। আৰু সেই ৰাজেশ জালানৰ এটা দুৰ্নীতি আমি দেখি পাই আছোঁ। এতিয়া ঘৰে ঘৰে এনেকুৱা হয়তো নটিচ যাব পাৰে। মই 3 দিন মই বেমাৰী আছিলোঁ, মই অসুস্থ, মোৰ ভৰিটো মানে ফিকি গৈছে। মই 3 দিন কাম এবচেণ্ট কৰিছোঁ। সিটোৰ কাৰণে মোক সি নটিচ দিছে মোক যে 3 দিনৰ ভিতৰত 15 তাৰিখত যদি মই ৰিপ্লাই নিদিওঁ তেতিয়াহ'লে বিশেষ ব্যৱস্থা ল'ব। এই চিঠিখন বোলে হেড অফিচলৈ গৈছে। হেড অফিচত যাওক, য'তেও নাযাওক কিয়, আমি এই বাগিচাৰ কাৰণে আমি যুঁজিম। এই চোৰৰ বাচ্চা জালানক আমাক নালাগে বুলি কৈছোঁ, আমাক নালাগে। আৰু এটা কথা হ'ল, আজি যাক বাংলাত আমাৰ পুলিচ প্ৰশাসন লগত আছে, SSB ভাইসকলৰ লগতে আছে, আৰু মিডিয়াসকলৰ লগত আছে, আমাৰ চাহ শ্ৰমিকসকলক গোটেইকেইটা আছোঁ। আমি বাংলাত ইনকুৱাৰী কৰিবলৈ গৈছোঁ, পুৰাণ বাংলাত। SSB খেদাৰ কাৰণ সেইটোৱে আজি বুজি পালোঁ আমি, যে সেই বাংলাখনত ইমান আমাৰ বাগিচাৰ গাছ লগ কাটি তাতে আমাৰ বাংলাত জমা কৰি লুকাই থৈছে। কিয়? আগত আমাৰ ফাৰ্নিচাৰৰ বাহক যিয়ে নহওক ইয়াতে ফেক্টৰীৰ মাজত বনাই আছিল, ড্ৰাপৰ সেই সন্মুখত, হয় না নহয়? আগত ইয়াতে বনাই আছিল, এতিয়া বনাই আছে ক'ত? চোৰৰ নিচিনা। সি যে চোৰে হয়, এই বাংলাৰ ভিতৰত ইমান কাঠ। আমি যদি ঘৰৰ ৰিপেয়াৰিঙৰ কাৰণে খোজোঁ, ছাৰ মই ঘৰ বনাই আছোঁ, ঘৰটো আপুনি দিয়াই নাই, গতিকে মোক অলপ কাঠ লাগছিল ছাৰ খিৰিকীৰ কাৰণে। নাই, খতম हो गया है, अभी नहीं है काट। तो काट कहाँ गया? काट कहाँ गया हम लोग का बगान का काट? इन्हें क्यों কৈছোঁ মই? কৈছে नहीं, आप लोग आदमी को घर बनाने के लिए दे दिया है तो किसका घर बना है अभी तक? कितना घर बना है हिसाब दीजिए। इन्हें क्या কৈছোঁ মই? তেতিয়া हिम्मत माता नहीं मोक। अच्छा ठीक है, हम होने से दे देगा आपको। तो ठीक है सर, हम आज जाता है, लेकिन हमको आप बोला के दे दीजिएगा। ठीक है, ठीक है, होगा कब होगा? अभी तक ले मकई का घोगा हुआ, लेकिन हम लोग का कुछ नहीं मिला है। मिला है ना क्या? मिला है किसी को यहाँ पर? इतना बड़ा भी हम लोग को लकड़ी भी नहीं मिला है। उस दिन बर्मन सर को, उसको भी बोला है हम लोग साहब स्टाफ सब, क्या हम लोग बगान में काम नहीं करता है? हम लोग को लकड़ी चाहिए। তেতিয়া সি অমৰ বুঢ়াক বোলা মানুহ আছিল, তাক বোলে দায়িত্ব দিছে যে যিমান লেবাৰক তুমি খৰি দিবা, চাব ষ্টাফ হওক, লেবাৰে হওক, ষ্টাফে হওক, চবে তুমি খৰি দিবা। সিয়াক ধৰিলে, তেতিয়া কৈছে অমৰ খৰি কিয় দিয়া নাই, চাব ষ্টাফবিলাক মোৰ ওচৰত কিয় আহিব লাগে? তেনেকৈ কোৱাতে সি কৈছে ঠিক আছে ছাৰ, আজি দি দিম। সঁচাকৈ দি দিছে। কিন্তু আৰু বাকী কেইটা যে আমাৰ মজদুৰ ভাই ভনীসকল আছে, তেওঁলোকে কিয় নাপাব? আমি অকল পালে নহ'ব, সকলোৱে পাব লাগে। গতিকে আজি এই যে বাংলাত যে কাঠ আছে, মই পুলিচ প্ৰশাসনকো কৈ আছোঁ, সেই কাঠ যাতে এক টুকুৰা য'তে ত'তে হ'ব নোৱাৰে। এই কাঠ আমাৰ হয়, আমাৰ বাগিচাৰ কাঠ হয়, আমি পাব লাগে। আমি কিয় নাপাওঁ? আজি মফিচৰ ঘৰত ইমান ধুনীয়া ধুনীয়া ফাৰ্নিচাৰৰ বস্তু হৈ আছে, চাই আহক। মই যদি মিছা কৈছোঁ, চাই আহক। আমি নিজে যাই PFৰ পৰা মানুহ আছিল, তেওঁলোককো লৈ গৈছিলোঁ আমি। চাওক, বিল্ডিং বনাইছে, আমাৰ এইটো বাগান মাটি হয়। আৰু আমাৰ বাগান মাটিত আমাৰ বাগানৰে ল'ৰা ছোৱালীবিলাকে ঘৰ বনাইছিল, সিটো খেদি দিলে, ঘৰ ভাঙি দিছে। ক'ত যাম আমি?
ক'ত যাম এই বাগানত জন্ম পাইছে এই বাগানত আমি বাগানখন গঢ়ি তুলিছোঁ গতিকে আমাৰ ইয়াতে বেছি অধিকাৰ আছে না কাৰ আছে আৰু এই মফিচৰ কথা কৈছোঁ মই মফিচ এই বাগিচাৰ একো নহয় আৰু সি যদি এটেণ্ডেণ্ট পায় তাৰ দিৰি বেমাৰ হ'লে তাৰ চলি পলি বেমাৰ হ'লে যদি সি এটেণ্ডেণ্ট পায় আমি পাৰ্মেণ্ট ৱাৰ্কাৰ হৈ আমি কিয় নাপাওঁ এটেণ্ডেণ্ট পাম না নাপাম আমি আগত পাইছোঁ না নাপাইছোঁ আমি কওক পাওয়া নাই একো পোৱা নাই আমি গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়াক যে আমাৰ বাগিচাত অতি সোনকালে আহি যেন আমাৰ বাগিচাখন মানে সমাধান কৰি দিয়ে বুলি মই আশা ৰাখিলোঁ নমস্তে যি আমি দেখা পাই আছোঁ প্ৰত্যেক দিনে দিনে যোৱা সেইদিনা কোৱাৰ নিচিনা প্ৰত্যেক দিনে দিনে আমাৰ সমস্যা বাঢ়ি গৈ আছে আৰু যোৱাকালিলৈকে আমি ইয়াতে প্ৰতিবাদ কৰিলোঁ একো ভাল ফলাফল নাপালোঁ তাৰপিছত আমি ৰাতাৰাতি আমি আলোচনা কৰাৰ পিছত আমি বাগিচাৰ সন্মুখত আহিলোঁ ডাঙৰ মেনেজাৰজনে এতিয়ালৈকে পলাতক হৈ আছে মানে এতিয়ালৈকে নাহে আলোচনা কৰিম বুলি আহিছিলোঁ আমি ই পলাই আছে ল'ৰাবিলাকে যাই ইয়াক মাতি লৈ আনাতে মানে পলাই আছে এতিয়া বৰপেটা ৰোডলৈকে পাইছে চাগে তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ আছিল তেওঁলোকক আমি মাতি আনিলোঁ আমাৰ লগত প্ৰতিবাদৰ আমি যেনেকুৱা প্ৰতিবাদ কৰি আছোঁ তেওঁলোককো আমাৰ লগত চামিল কৰালোঁ তাৰপিছত আমি যিমান আমাৰ বাগিচাৰ আণ্ডাৰত যিমান বাংলা য'ত নেকি মেনেজাৰসকল বসবাস কৰে বা মহৰীসকল বসবাস কৰে বাংলা সহকাৰে আমি গোটেই ফেক্টৰী তালা লগালোঁ আৰু এই তালা এইকাৰণে লগাইছোঁ যেতিয়ালৈকে আমাৰ PF কমিশ্যনাৰ আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া যেতিয়ালৈকে আহি ইয়াতে শ্ৰমিকক যেতিয়ালৈকে নুবুজায় তেতিয়ালৈকে আমি এই তালা মৰা গেটটো তেতিয়ালৈকে নখোলোঁ এইটো আমাৰ স্পষ্ট কথা আমি বাৰ কৈ আহিছিলোঁ আগৰে পৰা আমাক গুৱাহাটীক মাতি লৈ যায় আমাৰ বহুত ডাঙৰ মানুহ গুৱাহাটীত মাতি লৈ যায় 2-4জনক মুখ খোপা কৰে কিন্তু আমি এতিয়া চবেই গম পাই গৈছোঁ গুৱাহাটীত গ'লে মুখ বন্ধ হয় গতিকে আমি গুৱাহাটীত নাযাওঁ যদি প্ৰয়োজন আছে আপোনালোকে ইয়াতে আহক আৰু যদি প্ৰয়োজন নাই বাদ দিয়ক আমাৰ বাগানক কি কৰিব লাগে আমি জানো আমি কৰিম আমাৰ বাগান আমাৰ অধিকাৰ আমাৰ মাটি আমাৰ অধিকাৰ কেনেকুৱা বাগান জীয়াই থাকিব লাগিব আমি জানো কেনেকুৱা বাগান শেষ কৰিব লাগিব আমি জানো গতিকে আজি শেষ আহ্বান আৰু শেষ ধিক্কাৰ দিছোঁ আজিৰ পৰা যদি নাহে আজি তলা লগাইছোঁ আজিৰ পৰা এইটো তলা নুখুলে মই আৰু এটা ধিক্কাৰ দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে আপোনালোকৰ নেতৃত্বত যিমান বাগিচা আছে যিমান দুৰ্নীতি চলি আছে আপোনালোকে ওলাই আহক যিমান বিধায়ক আছে মন্ত্ৰী আছে আপোনালোকে ওলাই নহাৰ কাৰণে আজি সমগ্ৰ অসমত চাহ শ্ৰমিকৰ তাৰ প্ৰতিলাৰণ হৈ আছে গতিকে সমগ্ৰ অসমৰ বিজেপি চৰকাৰৰ মন্ত্ৰী সহকাৰে বিধায়কসকলে ওলাই আহক চাহ শ্ৰমিকৰ কাৰণে মাতক অন্যথা কিন্তু আপোনালোকৰ বহুত বেগ আমি গম পাই গৈছোঁ মালিক জালানৰ বিৰুদ্ধে আমাৰ ইমানেই এইকাৰণে ক্ষোভ হৈছে যে তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল 2019 চনত যে বাগিচাত যিমানখিনি প্ৰাপ্য আছে গোটেইখিনি প্ৰাপ্য আমি পূৰণ কৰিম আৰু যিমান লাইবিলিটি আছে গোটেইখিনি শেষ কৰিম আৰু যিমান ৰিটায়াৰমেণ্ট হৈ আছে সেই ৰিটায়াৰমেণ্টৰ জাগাত ভেকেঞ্চি আমি ফিল আপ কৰিম বুলি কৈছিল আৰু এগ্ৰিমেণ্ট সহকাৰে লিখিছিল 6 মাহৰ এগ্ৰিমেণ্টটো আছিল এইটো 6 মাহ কি আমি দিনে দেখা পালোঁ 3 বছৰ উকলি গ'ল এটা প্ৰতিশ্ৰুতি আজি পূৰণ হোৱা নাই তাৰ উপৰিও শ্ৰমিকৰ ঘৰ আজি যদি আপুনি যাই চাব বৰষুণ আহিলে শ্ৰমিকৰ ঘৰৰ ভিতৰত বৰষুণ পৰে হা বৰষুণৰ পানী আহি শ্ৰমিকৰ লাইন বানপানীত প্ৰত্যেক বছৰে বানৰ তলত থাকে শ্ৰমিক 3-4টা লাইন শ্ৰমিকৰ অকল ৰেচন দি আছিল আৰু দৰমহা দিয়ে সেই দৰমহাটো কাকো নোসোধাকে কোনো কনচেন নোলোৱাকৈ পানৰাহি কৰিছে শ্ৰমিকে মান্তি নাই এইটো ৰেচন বন্ধ হৈ আছে এতিয়া শ্ৰমিকে যদি খৰি বিচাৰিব আহে খৰি নিদিয়ে খৰিটো কাটি খাৰ বনাম বুলি কয় ডাঙৰ গছ কাটে কাঠটো বিক্ৰী কৰি আছে বৰপেটা ৰোড খালবাৰী বাৰেংগাবাৰী ক'ত বিক্ৰী কৰি আছে ধৰিব গ'লে ন্যায়মতী কিনি আনিছোঁ বুলি কয় গতিকে সেইকাৰণে জালানৰ বিৰুদ্ধে আমাৰ ক্ষোভ উঠিছে আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ সেইটো সকীয়াই দিব বিচাৰিছোঁ জালান হওক মফিজ হওক শ্ৰম মন্ত্ৰী হওক বা PF কমিশ্যনাৰ হওক আদিবাসীৰ মাজত ভাগ বাটৰা নকৰিব কিন্তু আদিবাসীক ৰাজনীতি নিশিকাব আইন নিশিকাব আমি আগৰে পৰা আইন শিকি আহিছোঁ ৰাজনীতি শিকি আহিছোঁ গতিকে প্ৰয়োজন হ'লে আপোনালোকে আহি আমাৰ পৰা আইন শিকক ৰাজনীতি শিকক কিন্তু ভাগ বতৰা নকৰিব ইয়াৰ উত্তৰ কিন্তু আমি দিম এদিন হ'লেও
মফিজ দালালগিৰি হয় 1 নম্বৰ চুৰ মানুহ হয় চুৰ কৰি এতিয়া এই বাগানত চুৰ সৰু চুৰ মফিজ ডাঙৰ চুৰ জালান দুটা চুৰ মিলি বাগানটো লুটি আছে তো গতিকে মফিজক ধিক্কাৰ দিছোঁ সদৌ মাধ্যম ছাত্ৰ অন্ত হৈ ধিক্কাৰ দিছোঁ আজিৰ পৰা যদি বাগিচাৰ অঞ্চলত দেখা পাওঁ বহু খেদিম হয় নহয় বহু খেদিম গাহৰিৰ নিচিনা খেদিম কিন্তু মফিজক কৈছোঁ সঁচা বাগানৰ এজন চৰ্দাৰ মই যেতিয়া 7টা বজাত ছেকশ্যনত যাওঁ 7টা বজাত ছেকশ্যনত যাই মই মোৰ যিটো লেবাৰবিলাক আছে প্লাকিং পাতি তোলে সেই লেবাৰবিলাকে পানী খোৱাৰ সময়ত অলপ টাইম জিৰণি কৰে জিৰণি কৰাৰ সময়ত মই লেবাৰবিলাকক গালি পাৰোঁ যে আমি এনেকৈ জিৰণি কৰি থাকিলে বা আমি এনেকৈ বহি থাকিলে আমাৰ মালিকে ক'ৰ পৰা ইনকাম পাব সেনেকৈ আমি চৰ্দাৰবিলাকে মই নিজে কওঁ চৰ্দাৰবিলাকে কিন্তু জালান ছাৰে আমাৰ কথা সি বিশ্বাস নকৰি সি কি কৰিছে বাবুবিলাককো নটিচ দি আছে আমাকো নটিচ দি আছে আমি বোলে কাম নাচাওঁ আমি কাম ভালদৰে নলওঁ পাতি নুতোলোঁ তে পাতি যদি নুতোলোঁ আজি 12 মাহে আমি পাতি ছিঙি আছোঁ কিন্তু আমাৰ পাইপবিলাক সি যেনেকৈ আমাক পাতি খুজি আছে আমি সেনেকৈ পাতি দি আছোঁ লেবাৰবিলাকে ছিঙি আছে কিন্তু আমাৰ প্ৰাপ্যবিলাক কি বস্তু সি আদায় কৰিছে আজিলৈকে এটা বস্তু আদায় কৰি দিয়া নাই আমাৰ ইমান দিনৰ পৰা পেইণ্টিং হৈ আছে ৰেচন দৰমহাটো যে সি পন্ধৰাহী কৰিছে কোনটো লেবাৰক সুধিছে কোনটো চেকে মানে অনিয়নক সুধিছে অনিয়নক বহি আমাৰ দৰমহাটো পন্ধৰাহী কৰিছে ভাল কথা কিন্তু ৰেচনটো কিয় পন্ধৰাহী কৰিছে ৰেচনটো সপ্তাহে দিব লাগে ৰেচনটো সপ্তাহে নিদিয়ে পন্ধৰাহীত দিয়ে কিন্তু আমি হাফ ৰেচন পাই আছোঁ তে এইবিলাক কিয় কৰি আছে জালানে আমাক জালানে এইটো কিয় কৰি আছে সি দেখোন প্ৰথম আহাতে ভাল মিঠা কথা কৈছিল আজি কিয় এই দশা কৰি আছে আমাক জীয়াব খুজিছে না মৰাব খুজিছে গতিকে তাৰ নিচিনা মানে মালিকটো নহয়ে সি ঠিকাদাৰ হয় কেয়াৰটেকাৰ হয় তাক আমাক নালাগে আৰু আমাক ইমান হাৰাশাস্তি দিবে না এই বাগানত মানে বাগানখন খামখিয়ালি কৰি এটা হৈছে মফিজ এটা হৈছে জালান আৰু পিএফ নিচিনা হেৰি কিবা সঞ্জয় কিষণ ছাৰক মই আহ্বান জনাওঁ যে ছাৰে অতি সোনকালে আমাৰ মজদুৰক যাতে মূৰ দাঙি চাই আৰু আমাৰ ইয়াতে যাতে আহি যাতে আমাক মীমাংসা কৰি দিয়ে কিহৰ কাৰণে আমাক ইমান হাৰাশাস্তি দি আছে কি অপৰাধ কৰিছোঁ আমি কি দুখ কৰিছোঁ এইটোৰ কাৰণে আমাক এই দুখবিলাক আমাক বুজাই দিব লাগিব কিয় ইমান শাস্তি দি আছে এইবিলাক বুজাই দিব লাগিব ছাৰে আহি মিঠান আৰু আমি গুৱাহাটীলৈ নাযাওঁ গুৱাহাটীলৈ 10-15 জন মানুহ যায় মিঠান আমাক কি কৰিব নানান ধৰণৰ মিঠা কথা কৈ মিঠান আমাক মানে পাহুৰাই দিব লাষ্টত আমাক যি আৰু সেয়ে কৰি থৈ দিব এইটোৰ কাৰণে আমি ছাৰক আহ্বান জনাওঁ যে অতি সোনকালে আহিব লাগে ইয়াতে নহ'লে আমি এই বাগান আৰু তালা মাৰা হৈছে এই ফেক্টৰী তালা মাৰা হৈছে এই ফেক্টৰী আমি নুখোলোঁ যেতিয়ালৈকে মীমাংসা নহয় আমি কামো নকৰোঁ ফেক্টৰীও নুখোলোঁ আহিব লাগিব আৰু তাহোন আহি ফেক্টৰী কৰিব লাগিব আমাক মীমাংসা কৰি দিব লাগিব তাৰপিছতে আমি ছাৰৰ মূৰ্তি জ্বলাইছোঁ আৰু পিএফ কমিশনাৰৰ মূৰ্তি জ্বলাইছোঁ गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000 सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।